বিৰিয়ানীৰ লগত খাবলৈ অকণমান ৰাইতা বনাই ল'ম। এয়া ৰাইতা যিহেতু আমি খাই বহুতেই ভাল পাওঁ, সেইটো কাৰণে অকণমান বনাম। এয়া দৈখিনি ধুনীয়াকৈ ফেটি ল'ম। ইয়াতে মই এতিয়া দি দিম অকণমান পদুনা কাটি থৈছিলোঁ, এয়া বিলাহী আৰু এয়া হৈছে পিঁয়াজ আৰু গাজৰ বা তিয়ঁহ এনেকৈ দিব পাৰে, কিন্তু মই নিদিওঁ, ইমানেই দি দিম। এইখিনি এতিয়া গোটেইখিনি ইয়াতে দি দিম। চাট মছলা, তাৰপিছত দি দিম ক'লা নিমখ, এয়া মোৰ ৰাইতা ৰেডি হৈ গ'ল। বেটিক খাবলৈ দি দিওঁ। তাইতো বিৰিয়ানী বুলি ক'লে বৰ ভাল পায়। Papa, I'm going to eat some of that. Papa, I'm going to eat এতিয়া ৰাতি 10টা বাজিলে আৰু 10টা বজাত এতিয়া এফালে আমাৰ দেহাই ভাত খাই আছে। আকৌ দেউতাকে উলিয়াইছে সি চাওমিন। এতিয়া তাইকটো দেখিলে খাবলৈ লাগিব, উপায় নাই, সেইকাৰণে ভাতৰ লগতে অকণমান দি দিছে। 10টা বাজিলে এতিয়া ভাত খাব হ'ল। তথাপিতো চাওমিনটো আনিছিলোঁ, এতিয়া এচামুচ এনে টেষ্ট কৰি চাইছোঁ। এয়া মই বাঢ়ি ল'লোঁ বিৰিয়ানী, এইফালে পনীৰ চাটনি আৰু এইফালে ৰাইতা লৈ লৈছোঁ। আৰু তেনেকৈ খাই লওঁ। এইফালে হয় আমাৰ খাই আছে। আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম। গুড নাইট।